নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ বৰপৰা খেলপথাৰত, য'ত এইবাৰ পোনপ্ৰথমবাৰৰ বাবে আক্ৰাছুৰ গোটেইকেইটা দল সংগঠনে একত্ৰিত হৈ উদযাপন কৰিছে কেন্দ্ৰীয় বিচুৱা উৎসৱ। আমাৰ বঙাইগাঁও জিলাৰ সভাপতি সঞ্জীৱ কোচ ডাঙৰীয়াৰ নেতৃত্বত। গতিকে আহকচোন বাৰু, তেওঁলোক আজি আমাৰ মাজত যিহেতু উপস্থিত আছে, গতিকে এইবাৰৰ বিচুৱাক লৈ তেওঁলোকৰ কি প্ৰচেষ্টা, আমি তেওঁলোকৰ পৰা দুই এষাৰ কথা জানি লওঁ। আমাৰ মাজত বৰ্তমান আমাৰ বিচুৱা উদযাপন সমিতিৰ সাংস্কৃতিক সম্পাদক জিতুল পাঠক ডাঙৰীয়া আছে। গতিকে আহকচোন, তেওঁৰ পৰা আমি দুই এষাৰ কথা জানিবলৈ চেষ্টা কৰোঁ। নমস্কাৰ, মই কোচ জিতুল, সাংস্কৃতিক সম্পাদক, কেন্দ্ৰীয় বিচুৱা উৎসৱ উদযাপন সমিতি, বঙাইগাঁও। আপোনালোকৰ চেনেলটোৰ জৰিয়তে পোনপ্ৰথমে কমতাপুৰ আৰু সমগ্ৰ অসমবাসী ৰাইজক বিচুৱা ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই বিচুৱা উপলক্ষে আমি 8দিনীয়া কাৰ্যসূচীৰে উৎসৱটো পালন কৰিবলৈ লৈছোঁ। এইবাৰ এই 8দিনীয়া কাৰ্যসূচীৰ ভিতৰত আমাৰ এটি কাৰ্যসূচী হৈছে পৰম্পৰাগত জাতীয় সাজপাৰৰ ওপৰত এখনি সৌন্দৰ্যতামূলক প্ৰতিযোগিতা। এই প্ৰতিযোগিতাখনিত দুটা ৰাউণ্ড হ'ব। প্ৰথম ৰাউণ্ডত আমি পাতানি মেণ্ডেটৰী বা বাধ্যতামূলক কৰিছোঁ। দ্বিতীয় ৰাউণ্ডত ভাৰতৰ যিকোনো সংস্কৃতিৰ ওপৰত তেওঁলোকে সাজপাৰ পৰিধান কৰি প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব পাৰিব। আজিৰে পৰা আমাৰ চিলাৰায় ইনডোৰ ষ্টেডিয়ামত গ্ৰুমিং ষ্টাৰ্ট হৈছে আৰু 19 তাৰিখে আমাৰ গ্ৰেণ্ড ফিনালে হ'ব সন্ধিয়া 6টা বজাৰ পৰা। গতিকে ইচ্ছুক প্ৰতিযোগীসকলক মই আহ্বান জনাইছোঁ, তেওঁলোকে এই প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰক আৰু উপভোগ কৰক। একচুৱেলি আমি সকলোৱে জানো সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা ভালেকেইটা ভাগত বিভক্ত হৈ আছিলে, কিন্তু এইবাৰ আটাইকেইটা গোটৰ সন্মিলিতভাৱে আমি প্ৰচেষ্টা লৈছোঁ কেন্দ্ৰীয় বিচুৱা উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা। আমি একেলগে যিহেতু এইবাৰ আমি ঐক্যবদ্ধ হৈ আমি বিচুৱা উৎসৱ পালন কৰিবলৈ লৈছোঁ, আমি আমাৰ মাজত থকা জনসাধাৰণক বুজাব বিচাৰিছোঁ যে ঐক্যতাই পৰম বল। আমি সকলোৱে একেলগে যদি কাম কৰি আগুৱাই যাওঁ, আমি নিশ্চয় সফলতা অৰ্জন কৰিম। আৰু আমাৰ মাজত থকা যিখিনি সংস্কৃতি, সাজপাৰ, পৰম্পৰা, সেইখিনি আমি ৰাইজৰ মাজত বা বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ যি আমাৰ প্ৰচেষ্টা, সেয়া সকলোৱে যাতে আদৰি লয় আৰু বুজি উঠে, আৰু অসম চৰকাৰ তথা ভাৰত চৰকাৰকো আমি প্ৰদৰ্শিত কৰিবলৈ লৈছোঁ। সেয়াই আমাৰ এটা মহৎ উদ্দেশ্য লৈয়ে এই বিচুৱাখন আমি পালন কৰিবলৈ আগবাঢ়িছোঁ। ধন্যবাদ। যি এঞ্জামুল আছে গ্ৰুমাৰ হিচাপে, গতিকে আহকচোন আমি তেওঁৰ পৰা দুই এষাৰ কথা জানিবলৈ চেষ্টা কৰোঁ। এঞ্জামুল, বঙাইগাঁৱলৈ এইটো চাগে তোমাৰ ছেকেণ্ড টাইম? একচুৱেলি এইটো পোনপ্ৰথমে নমস্কাৰ। আৰু আচলতে এইটো ছেকেণ্ড টাইম নহয়, কেইবাবাৰো আহিলোঁ আৰু বঙাইগাঁৱৰ লগত এটা খুব ঘনিষ্ঠ সম্পৰ্ক আছে আৰু কেইবাবছৰৰ সম্পৰ্ক আচলতে। গতিকে কিন্তু এনেকুৱা ধৰণৰ প্ৰগ্ৰেম আচলতে প্ৰথম বুলি ক'ব লাগিব বিহু কমিটিৰ লগত। আৰু তাৰ বাহিৰেও কোচ ৰাজবংশীৰ নিচিনা এটা ইমান ধুনীয়া এটা জনজাতি বুলি ক'ব পাৰি, ইমান ধুনীয়া ব্ৰড এটা কালচাৰ্ছ আছে তেওঁলোকৰ, তো তাৰ লগত জড়িত হ'ব পাৰি খুব ভাল লাগিছে আচলতে। হয়, আগতে তুমি যিমানবাৰে আহিছা, মানে যিখিনি আমাৰ প্ৰপাৰ বিউটি কণ্টেষ্ট, মানে ৱেষ্টাৰ্ণ ড্ৰেছৰ ওপৰত হোৱা বিউটি কণ্টেষ্টৰ ওপৰত তুমি আগতে গ্ৰুমাৰ হিচাপে আছিলা, কিন্তু এইবাৰ যিহেতু ট্ৰেডিশ্যনেল, তাকো হয়তো তুমি চাগে গমেই পাইছা যে আমি যিহেতু কমতাপুৰ অট'নমাছ কাউন্সিল পাবলৈ সক্ষম হৈছোঁ। গতিকে এইবাৰ যিহেতু পোনপ্ৰথমবাৰৰ বাবে আৰু যিহেতু গোটেইকেইটা আক্ৰাছু গোটে একেলগে সন্মিলিত হৈ তেওঁলোকে যিহেতু মানে কেন্দ্ৰীয় বিচুৱা উৎসৱ এটা পাতিছে, গতিকে আৰু যিহেতু তুমি সেই হিচাপে তুমি এইবাৰ প্ৰথমবাৰৰ কাৰণে গ্ৰুমাৰ হিচাপে আহিছা, এওঁলোকক ট্ৰেডিশ্যনেল ৱাইজ এওঁলোকক তুমি গ্ৰুম কৰিছা, কেনেকুৱা অনুভৱ? আচলতে বহুত নষ্টালজিক অনুভৱ বুলি ক'ব পাৰি, কাৰণ যেতিয়া এটা জাতি বুলি কোৱা হয় আৰু যেতিয়া অসমীয়া ব্যক্তি বুলি কওঁ আমি সাধাৰণতে, আৰু খুব মৰমীয়াল জাতি আমি আচলতে। গতিকে আমি এনেকুৱা ধৰণৰ এটা জাতিৰ সংগীত আমি যেতিয়া প্ৰগ্ৰেমৰ লগত, ইভেণ্টৰ লগত বা এনেকুৱা সাজপাৰ জাতীয় প্ৰতিযোগিতাৰ লগত, কাৰণ বৰ্তমান সময়ত দেখা যায় ইউথখিনি আমি লাহে লাহে ৱেষ্টাৰ্ণাইজৰ ফালে বেছি ধাউতি দিছোঁ আচলতে। আৰু তেনেকুৱা ক্ষেত্ৰত এনেকুৱা ধৰণৰ এটা প্ৰচেষ্টাৰ লগত যেতিয়া আমি জড়িত হ'ব লাগিব, এটা আমি আগলৈ ঘূৰি যাওঁ, অলপ নষ্টালজিক অনুভূতি হয় আচলতে ক'বলৈ গ'লে। তো খুবেই ভাল লাগিছে।
লাগিছে আৰু শিকাবলৈ পাই ভাল লাগিছে আৰু লগতে এওঁলোকক আমি নলেজটো দিব পাৰিছোঁ এতিয়াৰ পৰা কাৰণ এওঁলোক গোটেইখিনি সৰু সৰু এজ আছে এতিয়াৰ পৰা আমি তেওঁলোকক আমাৰ জাতিটো কি আচলতে আমাৰ কি ড্ৰেছ পিন্ধে এইবোৰ বিষয়ে যদি আমি দিবলৈ জনাবলৈ পাওঁ সঁচাকৈ বৰ সুখী আৰু খুব ভাল লাগিছে সঁচাকৈ ভাল এটা ইমানবোৰ একেলগে মিলি সংগঠনসমূহ পাতিছে খুব ধুনীয়া এটা প্ৰগ্ৰেম এনেই তুমি এই বিশেষকৈ মানে এই কম্পিটিশ্যনটোৰ কাৰণে তুমি কি কি দিশত তেওঁলোকক গ্ৰুম কৰি আছা কোনটো দিশ লৈছা গ্ৰুম হিচাপে হয় সঁচাতে আচলতে আমি ক'বলৈ গ'লে মডেলিংটো আমি সদায় কোৱা যায় যে লাইক ৱাক কৰিলে আৰু ঘৰলৈ গ'ল ফিনিছ হ'ল লাইক কেট ৱাক আৰু ফিনিছ ডেটছ ইট সেইটো নহয় আচলতে ইয়াত আপোনালোকৰ মই ইম্পৰ্টেণ্টলি বেচিকেলি মই আজি তেওঁলোকক যাতে তেওঁলোকৰ পাৰ্চনেলিটিটো ডেভেলপ হয় সমানে ৱাক কৰিব ডেফিনেটলি মই শিকাম মোক কপি কৰি ডেফিনেটলি তেওঁলোকে ভালকৈ কৰিব এণ্ডিং টাইমলৈকে তাৰ লগতে মই তেওঁলোকক কনফিডেঞ্চখিনি আনিবলৈ মই ট্ৰাই কৰিছোঁ কনফিডেঞ্চ আৰু কেনেকৈ তেওঁলোকে কথা ক'ব বা তেওঁলোকে এখন ডাঙৰ মঞ্চ এখন পাব সেই মঞ্চখনত ছাডেনলি হয়তো কিছুমান ঘটনা ঘটি যায় হয়তো জাজে কিছুমান কুৱেশ্যন সুধি দিব হঠাতে তেতিয়া কেনেকুৱা ধৰণৰ ৰিয়েকশ্যনসমূহ তেওঁলোকে দিব স্পেচিয়েলি তেওঁলোকৰ ভিতৰৰ যিবোৰ প্ৰতিভা সেইবোৰ সুপ্ত প্ৰতিভাখিনি ওলাই আনিবলৈ মই আজি চেষ্টা কৰি আছোঁ আৰু সেইখিনিয়ে মই আজি শিকাবলৈ চেষ্টা কৰি আছোঁ আচলতে ক'বলৈ গ'লে হয় সঁচাকৈ খুব সুন্দৰ কথা কৈছে তেওঁ আৰু কিবা সাজ পোছাকৰ ওপৰত তেওঁলোকক কিবা বিশেষ তেনেকুৱা জ্ঞান দিছা নেকি তুমি তেওঁলোকক সাজ পোছাকৰ ওপৰত তাৰমানে হয় হয় আমি যিহেতু আপোনাৰ এইটো কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু লগতে কেন্দ্ৰীয় বিশ্ব উৎসৱৰ দ্বাৰা আয়োজিত এই প্ৰগ্ৰেম হয় গতিকে আমি ইয়াৰ ক্ষেত্ৰত আমি যিহেতু পাতানি কষ্টিউমটো আমি ফাৰ্ষ্ট ৰাউণ্ডত আমি তেনেকৈ ৰখা হৈছিল আৰু গতিকে পাতানি ড্ৰেছটো আচলতে আমি বহুত সময়ত দেখোঁ মানে প্ৰায়ভাগ আমি দেখি থাকোঁ যে আজিকালি কিছুমান সস্তীয়া জনপ্ৰিয়তাৰ কাৰণে কিছুমান আচলতে আমি নকৰিবলগীয়া কাম কিছুমান কৰি দিওঁ আচলতে আৰু সেইবোৰ যাতে মোৰ কণ্টেষ্ট আচলতে এই যি প্ৰতিযোগিতাসমূহ আহিছে তেওঁলোকে যাতে নকৰে এটলিষ্ট আৰু যিটো পিয়ৰিটি আছে সেই পিয়ৰিটিটো আমি দেখাবলৈ চেষ্টা কৰিম আপোনালোকে দেখিব 19 তাৰিখেও দেখিব আৰু আজিৰ পৰা আমি তেওঁলোকে ট্ৰাই কৰিছোঁ যে তেওঁলোকে কেনেকুৱা ধৰণৰ ইয়েৰিংছ পিন্ধিব বা অৰ্নামেণ্টছ কি ইউজেছ কৰিব তেওঁলোকে বা চাদৰখন কি ধৰণে তেওঁলোকে পিন্ধিব এই সমগ্ৰ দিশত আমি আচলতে ধ্যান দিছোঁ বুলি ক'ব পাৰি আৰু সেইসমূহ তেওঁলোকক শিকাৰ তাৰ লগতে আমাৰ ছেকেণ্ড ৰাউণ্ডটো আচলতে জনজাতীয় পৰম্পৰাগত আমাৰ অসমৰ যিবোৰ বড়ো তিৱা মিচিং অসমীয়া বিহু সকলো সেইখিনিও যাতে আচলতে বিকৃত ৰূপ এটা নলয় সেইখিনিও কেনেকুৱা ধৰণৰ আচলতে কেনেকুৱা মুগা সাজযোৰ কেনেকুৱা হয় আচলতে কোচ ৰাজবংশীৰ পাতানিখননো কেনেকুৱা ধৰণৰ হয় আচলতে দখনাখননো কেনেকুৱা হয় আচলতে চাদৰখননো আমি ৰিহাখন কিদৰে ল'ব লাগে আচলতে এই কিছুমান সৰু সৰু যিমানখিনি আচলতে পাৰোঁ এই যিহেতু আমি দুদিনত আচলতে ক'ব গ'লে খুবেই কম হয় বাট আমি চেষ্টা কৰিছোঁ আৰু চেষ্টা কৰি যাম এইদৰে ভাল লাগিছে সিমানে আমি এওঁলোকক ক'বলৈ ভাল লাগিছে থেংক ইউ ধন্যবাদ তেতিয়াহ'লে এনজামুল আৰু অল দ্য বেষ্ট আশা কৰিছোঁ আমি তোমাৰ যিটো কষ্ট আমি দেখিবলৈ পাইছোঁ হয়তো মঞ্চত ইয়াৰ সঠিক সফলতা আমি নিশ্চয় দেখিবলৈ পাম নহয় জানো ঠিক আছে ধন্যবাদ থাকিলে